সুপ্ৰভাত বন্ধুসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ চেনেলটোলৈ। আৰু আজি জেঠৰ 28 তাৰিখ আৰু জুনৰ 12 তাৰিখ। আজিৰ দিনটোত একো স্পেচিয়েল কাম নকৰোঁ, কাৰণ আজিৰ দিনটোৱে স্পেচিয়েল হয়। আজি মানে মই সম্পূৰ্ণ 18 বছৰত ভৰি দিছোঁ। মানে আজি মানে মোৰ শুভ জন্মদিন আৰু লাষ্ট লাগি গৈছোঁ ক'বলৈ। বাকী আজি মানে একো বিশেষ নাই আৰু যে ইফালে যাম সিফালে যাম তেনেকুৱা একো নাই, ঘৰতে থাকিম। কিন্তু ভাবিলোঁ আজি যেতিয়া ঘৰতে থাকোঁ তেন্তে আপোনালোকৰ মাজতে আজি দিনটো কটাম, সেইবাবে ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই ৰাতিপুৱা গা চা ধুই আহিলোঁ আৰু মন্দিৰলৈ সোনকালে যোৱা কথা আছিলে, কিন্তু উঠাত অলপমান দেৰি হৈ গ'ল কাৰণে যোৱা নহ'লে সোনকালে। এতিয়া গা চা ধুই আহিছোঁ, এতিয়া মই ওলাই মেলি যাম আৰু মন্দিৰলৈ। ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। বাকী আজি যদি ভিডিঅ'টোত কিবাকিবি ভুল হয় তেন্তে মোক ক্ষমা কৰিব, আৰু আগলৈ এনেকৈ মৰম দি মোক আগবাঢ়ি যোৱাত সহায় কৰে যেন। এতিয়া মই যাবলৈ ওলাইছোঁ মন্দিৰলৈ। বাকী ভিডিঅ'টো মই আপোনালোকক দেখুৱাই আছোঁ। ঘৰৰ পৰা ওলাই আহিছোঁ আৰু চাকি তাকি মই কালি আনিছিলোঁ। এতিয়া মই মন্দিৰলৈ গৈ পেলাই দেখুৱাই আছোঁ ভিডিঅ'টো। মোৰ বৰ্তমান পূজা কৰা হৈ গৈছে আৰু আই এম ইন দা ঘৰ। ইংলিছটো ভুল হ'ল নে শুদ্ধ হ'ল গম নাপাওঁ, মাৰিলোঁ আৰু মাৰিবলৈ মন গ'ল। ঘৰ পালোহি আৰু এয়া। এতিয়া দুপৰীয়া 1:18 হৈছে আৰু ভাত পানী খোৱা নাই, কাৰণ আজি সোমবাৰ আৰু সোমবাৰে মই যিহেতু ভাত চাত নাখাওঁ, মানে গধূলি সময়ত অকণমান কিবা এটা খাম। আৰু এতিয়া মই ছটৰ ওপৰত আছোঁহি আমাৰ। দিনটো আজি একো নকৰিলোৱে, মন্দিৰৰ পৰা আহিলোঁ। মন্দিৰৰ পৰা আহি মোবাইলটোকে আজি গোটেই দিনটো টিপি আছোঁ। বায়ে ৰিলচ বনাইছিলে, ৰিলচকেইটা বনাই দিলোঁ বাক। এতিয়া মই অকণমান দেৰিকৈ ৰিলচ বনাম আৰু বাকী আজি এতিয়াতো একো কৰাই নাই। বাহঁতে ভাত চাত খাইছে, মই ওপৰলৈকে আহিছোঁ অকণমানকৈ। আৰু বাকী কালি পল্লৱিকা, ৰীমা, দীপামণি, অমৰদা আৰু বৰ্ণালী বা ইহঁতি মিলি পেলাই মোক অকণমানি ছাৰপ্ৰাইজ এটা দিছিলে। সেই ভিডিঅ'টো মই আজি মানে দি দিম। মই এই ভিডিঅ'টোতে মই দি দিম বাৰু। আৰু মানে বৰ্ণালী বা বোকাখাটৰ পৰা আহিছে বাৰ্থডে বুলি, আৰু কালি আহিলে। আজি যিহেতু অকণ সমস্যা আছিলে আৰু আজি ময়ো একো নাখাওঁ, সেইটো কাৰণে আজি গম পাই মেলি কালিয়ে মোক স্পেচিয়েলকৈ মানে বাৰ্থডে বুলি ছাৰপ্ৰাইজটো দিলে। আৰু কালি ভিডিঅ' কেইটামান মোৰ ওচৰত আছে, মই দি দিম। আমি খালোঁ গ্ৰিল অফ পঞ্জাৱত। খাই মেলি আমি এগ্ৰিকালচাৰলৈ ফুৰিবলৈ গ'লোঁ, তাত ফুৰি বহুত ভাল লাগিলে। বাকী আজি ভিডিঅ'টো একো বনাবলৈ হোৱাই নাই, মানে একো কৰাই নাই, সেইটো কাৰণে। আৰু মই বস্তু এটা দেখুৱাইছোঁ ৰ'ব। মোৰ নিজস্ব সম্পত্তি বুলিবলৈ একোৱে নাই, আৰু যি আছে এইকেইজোপাই আছে। জলকীয়া পুলি কিনি আনিছিলোঁ, কেইটামান জলকীয়া লাগিছে আৰু এইবোৰ। এজোপা লাগিছে। বেঙেনাবোৰ ইমান অকণমানিকৈ লাগিছে একদম। এজোপা ভোট জলকীয়া মানে নামতহে ভোট জলকীয়া, অকণমানো জ্বলা নাই। এজোপাও জ্বলা নাই, এজোপাও জ্বলা নাই। অকণমান যদি জ্বলা আছে, এজোপাতহে জ্বলা আছে। বাকী এইখিনি ইয়াত নাই। এইফালে গধূলি গোপালৰ পুলি দি থৈছোঁ, উৰহি পুলি দি থৈছোঁ। ইয়াত হালধি দিছোঁ আৰু আদা দিছোঁ। সেইফালে দুপৰটেঙা আৰু এইবোৰ এনেই ইয়াত মই মানিমুনি মচন্দৰী দিছিলোঁ, ইয়াত নহ'লে বাৰু। আমাৰ তলত মানে এক্সট্ৰাকৈ জেগা নাই, সেইটো কাৰণে ইয়াতে দিবলগীয়া হৈছে। এই ফুলৰ পুলি কেইটামান আছে। বাকী আজি বাৰ্থডে বুলি চাওকচোন, বতৰটো ঠিকে আছে বাৰু। অকণ বৰষুণ দিছে মাজে মাজে। বাকী এনে আজি ইমান এটা গৰমো নাই পৰা, ৰ'দো নাই দিয়া। ফুলৰ পুলি ৰুবলৈ মানে বৰ মন যায়, আৰু খালি আমাৰ মানে পিছফালে গোটেইখন শিল এনেকৈ ইটা চিটা পেলাই থৈ দিছে, সেইটো কাৰণে মানে ওপৰতে আহি এনেকৈ দিবলগীয়া হৈছে। তলত টাব কেইটামানত ফুলৰ পুলি কেইটামান দি থৈছোঁ, আৰু এনেকুৱা বিলাহী চিলাহী আনি দিম বুলি ভাবিছোঁ। বাকী আনিবলৈ হোৱা নাই বাৰু। এতিয়া আনিলে আপোনালোকক দেখাম। এতিয়া মই তলৰ ফুলৰ পুলিকেইটা দেখুৱাইছোঁ। আজি দেখুৱাইছোঁ মানে কি, ভিডিঅ'টো একো স্পেচিয়েল কৰা নাই, সেইটো কাৰণে মানে ফুলৰ পুলিকেইটা মোৰ কাৰণে বহুত স্পেচিয়েল হয়। মানে ফুলৰ পুলিকেইটা মোৰ কাৰণে বহুত স্পেচিয়েল হয়, সেইটো কাৰণে মই আপোনালোকক সেইকেইটাকে আজি দেখুৱাই আছোঁ। আৰু এইকেইটা মোৰ একদম মৰমৰ পুলিকেইটা, আৰু অলপ ডাঙৰ হৈছে। বাকী এই নয়নতৰাজোপা যোৱাবাৰ বাৰ্থডেত লগাইছিলোঁ, আৰু এইবাৰ অকণমানি পুলি এটা ওলাইছে, এইটো লগাব লাগিব। বাৰ্থডে বুলি মই প্ৰত্যেক বছৰে ফুলৰ পুলি এটা আনো, এবাৰ আনিবলৈ নহ'লে বাৰু, কেইদিনমান দেৰিকৈ আনিম। আমাৰ মানে ইমানেই মানে মাটিৰ অভাৱ, দুবৰিবলৈও মানে টাবত দিবলগীয়া হৈ গৈছে। বাকী আৰু দেখুৱাইছোঁ ৰ'ব। এইকেইটা এল'ভেৰা আকৌ বোকাখাটৰ পৰা আনিছে দেই কোনোবাই মৰমত। এইকেইটা এল'ভেৰা আকৌ বোকাখাটৰ পৰা আনিছে দেই কোনোবাই মৰমত। এইকেইটা এল'ভেৰা আকৌ বোকাখাটৰ পৰা আনিছে দেই কোনোবাই মৰমত। এইকেইটা এল'ভেৰা আকৌ বোকাখাটৰ পৰা আনিছে দেই কোনোবাই মৰমত। এইকেইটা এল'ভেৰা আকৌ বোকাখাটৰ পৰা আনিছে দেই কোনোবাই মৰমত।
এইকেইটা কিনি অনা বাৰু। এইবোৰ জংঘলৰ পৰা উঠাই অনা চব। এইকেইটাই আছে আৰু মোৰ নিজৰ সম্পত্তি বুলিবলৈ। ইয়াৰ বাহিৰে মই আধৰুৱা, ইয়াৰ বাহিৰে মোৰ একোৱে নাই আৰু। আৰু এই চাকিটো আমি যেতিয়া PRDC কেম্প কৰিছিলোঁ তেতিয়া মানে ছোৱালীজনী আছিলে, মানে মোতকৈ ডাঙৰ হ'ব, বা হ'ব। তাই মানে এনেকুৱা ড্ৰয়িংবোৰ কৰে, তাই মোক এনেকৈ গিফ্ট দিছিলে চাকিটো জ্বলাব নোৱাৰি, সেইটো কাৰণে মই চাকিটোৱে মানে ফুলত হেনো এনেকৈ হাতেৰে ডাইৰেক্ট পানী দিব নাপায় আৰু তুলসীটো পানী দিব নাপায়, সেইটো কাৰণে এই চাকিটোৱে মই ফুলত পানী দিয়া কামকে কৰিছোঁ বাৰু এতিয়া। দিছ ইজ মাই বাৰ্থডে ছাৰপ্ৰাইজ। এইটো আৰু ইহঁতি বহুত ভাল লাগিলে এনেকৈ ছাৰপ্ৰাইজ দিয়া দেখি। মানে আগতে অলপ চলপ গম পাওঁ যদিও ইমানখিনি কৰিব বুলি আশা কৰা নাছিলোঁ। বহুত বহুত ধন্যবাদ ইহঁতলৈ। আৰু আজি মানে কেক এনেকৈ কথাটো গম পাওঁ বাৰু, খোৱা বোৱা কথা, খালী এনেকৈ কেক চেকৰ কথা গম নাপাওঁ। আৰু মানে আমি ফুৰিবলৈ যোৱা যে প্লেন আছিলে ইহঁতৰ, সেইটোও গম নাপাওঁ। বহুত ভাল লাগিলে আজি, মানে এটা বহুত ভাল স্মৃতি হৈ যাব এনেকুৱা আৰু। আমি আছোঁ বৰ্তমান এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ভিতৰত। ৰীমা আৰু পল্লৱিকা বেলেগ এখনত আছে বাৰু। এটা ৰিলচ বনাবলৈ কিমান কষ্ট সেইটো আমাৰ ছোৱালীখিনিয়ে চাগে বহুত ভালকৈ বুজি পায় আৰু। বহুত 3টা 4টা বনোৱাৰ পিছত এটা ভাল হ'ল আৰু সেইটো মই ইনষ্টাত আপলোডো কৰিলোঁ বাৰু। বাৰ্থডে বুলি কৰিছোঁ আৰু। বায়ে মই আৰু বহি আছোঁ, একো কাম বন নাই এতিয়া। দুজনে এনেই আৰু লেকচাৰ মাৰি মাৰি বহিয়ে আছোঁ আৰু কিনো কৰিম আৰু। মই এতিয়া যাওঁ টিউশ্যন কৰিবলৈ, 6টা বাজিলে। টিউশ্যন মানে কি আৰু আমাৰ চতৰ ওপৰতে আমাৰ ভাড়াঘৰত থাকে আৰু। মই দেখুৱাইছোঁ ৰ'ব। আণ্টি, এইটো পোৱালিকে মই টিউশ্যন কৰোঁ। নামটো কৈ দিয়া তোমাৰ? ঈশান সিংহা। কোন ক্লাছত পঢ়া? 1 কোন স্কুল? কিশনলাল মালপানী বালমন্দিৰ হাইস্কুল। এতিয়া এই নতুনকৈ আহিছেহে ইয়ালৈ, সেইকাৰণে ভালকৈ ক'ব জনা নাই। ইয়াকে মই পঢ়াই আছোঁ বাৰু, বেছি দিন হোৱাও নাই। হাই কৰি দিয়া। হাই। সি মানে লেবেলবোৰ পঢ়িব নাজানে আৰু স্কুলত যেতিয়া কয় যে আমুকখন কিতাপ উলিয়াই দিয়া, সি মানে পঢ়িব নাজানে কাৰণে মানে কিতাপখন চিনি নাপায় আৰু মানে মেমহঁতে তাক মানে বহুত গালি দিয়ে। সেইটো কাৰণে আগতে মই তাক কিতাপ ভৰাই দিছিলোঁ মই নিজেই বেগত। এতিয়া মানে মই তাক মানে শিকাই দিছোঁ যে কোনখন কিতাপ কি হয় আৰু তাক তাৰ মতে মানে নিজেই বেগত ভৰাবলৈ দিওঁ। তেতিয়া মানে সি কিতাপখন স্কুলত মানে কি নিজে উলিয়াব পাৰিব। কেইদিনমান পাৰিছেগৈ আৰু বাৰু, কেইদিনমানৰ আগৰ পৰাই শিকাইছোঁ পাৰিছেগৈ আৰু। এতিয়া স্কুলত গালিও খোৱা নাই হেনো। ৰুটিন চাবলৈও শিকাইছে, শিকিছোঁ আৰু অলপ অলপ ৰুটিনখন, কাৰণ শ্বৰ্ট ফৰ্মত লিখি থোৱা আছে আৰু সি মানে মণিপুৰী হয় যে ইমান মানে অসমীয়াখিনিও ভালকৈ নাজানে আৰু সৰু হৈ আছে, ইংলিছনো কি জানিব আৰু। অলপ হ'লেও পাৰিছেগৈ বাৰু দেই ল'ৰাটোৱে। টিউশ্যন কমপ্লিট হৈ গ'ল আৰু এতিয়া ঘৰ পালোহি আৰু। বৰ্তমান মই আছোঁ পাকঘৰত আৰু আজি সোমবাৰ, গতিকে আমাৰ ঘৰত সোমবাৰে ৰাতি ৰুটি চলে। চাহ হওক বা ৰুটি হওক, বনোৱা দায়িত্ব পৰে সদায় মোৰ ভাগত। আৰু আজি মই বনাম ৰঙালাও প্লাছ ৰুটি। ৰঙালাও বনোৱাৰ এটা কাৰণ হ'ল যে ৰঙালাও মই বহুত বেছি ভাল পাওঁ আৰু স্পেচিয়েল দিন বুলি মই মোৰ ভালপোৱা বস্তুটোকে বনাম। আৰু ৰুটিৰ লগত খাই ৰঙালাওটো বহুত ভালো লাগে বাৰু। বৰ্তমান মই বনাইছোঁ আৰু। বৰ্তমান ৰাতি 11:10 হৈছে, শুব সময় হ'ল আৰু। বাকী আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। শুভৰাত্ৰি।